কিন্তু সাংঘাতিক ধুনীয়া কেৰেক্টাৰ মানে এই ভাল লাগি আছে মনটো এই লগালগ চেঞ্জ হৈ গ'ল আকৌ মুড অফ পূৰা মাকৰ লগত অকণমান কাজিয়া ডাঙৰ কাজিয়া মাকেও ক'ৰবাত নীলমক মেনিপুলেট কৰিবৰ কাৰণে মিছা কথা কৈ দিয়ে ডাঙৰ এখন কাহিনী সজাই দিয়ে তো সেইবোৰক লৈ চলি আছে কেৰেক্টাৰটো খুব ভাল লাগিছে কৰি আৰু বাপা আমেত কৰিব খুব ইচ্ছা আছিলে বাপাৰ লগত কাৰণ তেওঁ যিখিনি কাম দিছিলোঁ ভাল খুব তেওঁ কৰে মানে সৰু এটা যদি ৰিয়েকশ্যনৰ চিন এটাও হয় তেওঁ বঢ়িয়াকৈ কৈ দিয়ে গোটেইখিনি ৰিয়েকশ্যনটো প্ৰপাৰলি উলিয়াব ট্ৰাই কৰে তো কাম কৰি খুব ভাল লাগিছে আৰু প্ৰডাকশ্যনটো ধুনীয়া খুব মোৰ তাত গ'লে বাপাক কওঁ আৰু ফ্ৰুটছ নোখোৱাব আৰু ইমান মানে বিৰাট সেইটোত মানে বাপাতে কয় আৰু যে মই যেনেকৈ খাওঁ মোৰ আৰ্টিষ্টক খাব লাগিব তেনেকৈ ডেইলি ফ্ৰুটছ মানে 3-4 ফ্ৰুটছ ডেইলি থাকে মইতো লাষ্টৰ ফালে মইতো নাখাওঁ আৰু মই কওঁ নহ'লে মোৰ 2 নম্বৰ যাব লাগি যাবগৈ ইমান খাব নোৱাৰি হৈ গ'ল আৰু তেনেকুৱা টাইপ